हेलो फ्रेंड्स सकल मोर एमईस आसाम टेक टीवी चेनेलলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ভিডিও আৰু এইটো ভিডিওত মই আপোনালোকক দেখাম যে আপোনালোকে প্ৰত্যেক দিন ৰাতিপুৱাতে অসমীয়া খবৰ বাতৰি কাকতখন কেনেকৈ মোবাইলৰ সহায়তে চাব পাৰিব। কোনো ধৰণৰ পইচা নালাগে, কেৱল আপোনাৰ মোবাইলত নেট পেক থাকিলেই হৈ যাব। তো আপোনালোকে প্ৰত্যেক দিন অসমীয়া খবৰ বাতৰি কাকতখন মোবাইলৰ সহায়তে কেনেকৈ চাব হেয়া আজি আপোনালোকক খুব সুন্দৰকৈ দেখুৱাম। তো প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিওটো আপুনি চাই থাকিব, তেতিয়াহ'লে ভালদৰে বুজিব পাৰিব কেনেকৈ অসমীয়া খবৰ বাতৰি কাকতখন মোবাইলৰ সহায়তে চাব পাৰি। তো এতিয়া আৰু পলম নকৰোঁ, বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। फ्रेंड्स सकल प्रथमते आपुनी आपनार मोबाइलर जिकोनो एटा गुगल ब्राउजार ओपेन करिब आरो ओपेन करार पिছত आपुनी सार्चिंग बक्सत लिखिब असमिया खबर। तो असमिया खबर लिखि सार्च करिब। तो फ्रेंड्स सकल सार्च करार पिছত आपनालोকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব আৰু পেজ অহাৰ পিছত আপুনি প্ৰথমতে এনেকুৱা এটা সাইট দেখিবলৈ পাব। তো ইয়াতে লিখা আছে অসমীয়া খবৰ, ইয়াতে আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছতেই আপোনালোকৰ সন্মুখত আপোনালোকৰ মৰমৰ অসমীয়া খবৰ বাতৰি কাকতখন আহি গৈছে। তো এটা কথা আপুনি লক্ষ্য কৰিব যে ইয়াতে প্লাস চিন আৰু ইয়াতে মাইনাস চিন আছে, ইয়াতে মাইনাস চিন আছে। তো আপুনি যদি প্লাস চিনত ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ পেপাৰখন ডাঙৰ হ'ব, জুম হৈ আহিব, আপোনালোকে ডাঙৰ আখৰবোৰ ডাঙৰকৈ দেখিব পাৰিব। আৰু যদি মাইনাছত ক্লিক কৰে তেতিয়াহ'লে আপুনি আপোনাৰ পেপাৰখন সৰু হৈ যাব, লাহে লাহে সৰু হৈ যাব। তো এনেকৈ আপুনি আপোনাৰ মোবাইলৰ সহায়তে অসমীয়া খবৰ বাতৰি কাকতখন প্ৰত্যেক দিন ৰাতিপুৱাতে চাব পাৰিব। কোনো ধৰণৰ টকা পইচা নালাগে, কেৱল আপোনালোকৰ মোবাইলত নেট পেক থাকিলেই হৈ যাব। ফ্ৰেন্ডছ সকল আৰু এটা কথা হ'ল যে যদি আপুনি সম্পূৰ্ণ পেপাৰখন যি কেইটা পেজ আছে যদি আপুনি সম্পূৰ্ণ পেজ কেইটা চাব বিচাৰে তেতিয়াহ'লে কি কৰিব, এইটো সেকেন্ড নাম্বাৰ পেজ বা থাৰ্ড নাম্বাৰ পেজ আপুনি কেনেকৈ চাব বা এইটো পেজ কেনেকৈ চেঞ্জ কৰিব, তো সেইটো মই আপোনালোকক দেখুৱাই আছো। তো ওপৰ পিনে ইয়াতে দেখিবলৈ পাইছে যে আপোনালোকে ইয়াতে লিখা আছে যে নাম্বাৰ 1 পেজ, নাম্বাৰ 2, নাম্বাৰ 3 এনেকুৱা লিখা আছে। তো আপুনি যদি নাম্বাৰ 2 ত ক্লিক কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ নাম্বাৰ 2 যিটো পেজ সেইটো কিন্তু আহি যাব। 3 ক্লিক কৰিলে 3 নাম্বাৰ পেজ, 4 ক্লিক কৰিলে 4 নাম্বাৰ পেজখন আহি যাব। তো মই 2 ত ক্লিক কৰি আছো। তো মই ক্লিক কৰিলো আৰু ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাইছে যে সেকেন্ড নাম্বাৰ পেজটো কিন্তু আহি গৈছে, আপোনালোকে স্পষ্টকৈ ইয়াতে দেখিবলৈ পাইছে। তো এনেকুৱাকৈ সম্পূৰ্ণ যি পেপাৰ হেয়া কিন্তু আপুনি চাব পাৰিব খুব সহজতেই। তো এনেকুৱাকৈ আপুনি সম্পূৰ্ণ পেজখন চাব পাৰিব। তো নিশ্চয় আপোনালোকে ভালদৰে বুজিব পাৰিছে যে কেনেকৈ অসমীয়া খবৰ বাতৰি কাকতখন আমি মোবাইলৰ সহায়তে চাব পাৰো। তো যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক, কমেন্ট, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি আপুনি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰক আৰু কাষতে যেটি বেল আইকন আছে সেইটো বজাই দিয়ক যাতে মোৰ নতুন নতুন ভিডিও আপুনি সকলোতকৈ আগত চাব পাৰে। তো আজিলৈকে ইমানেই, আকৌ আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।